হাই দোস্ত, গুড ইভিনিং। তো কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে কুশলে আছে চাগে। তো আজি আমি আছো খাৰপেটীয়াত। যেনেকে আপোনালোকে মোৰ আগৰ ব্লগটো চাইছে যদি গম পাইছেই চাগে, মই খাৰপেটীয়াত আছো। খাৰপেটীয়াত আনলোডিং কৰিছো। তো এতিয়া সন্ধিয়া হৈ গ'ল, ইফতাৰ হৈ গ'ল, আমাৰ ইফতাৰ কমপ্লিট। এতিয়া টাইম হৈ আছে 7টা বাজিব হ'ল। তো এতিয়া আমি ভাত বনাই আছো। মাছ আনিছিলো, শংকৰে ভাত বনাই আছে, মাছ বনাব। তো আমি বৰ্তমান আছো খাৰপেটীয়া। যাম ৰাতিলে ভাত চাত বনাই লৈ যাম গুৱাহাটীৰ পৰা আমাৰ লোড হ'ব টাইলছ। প্ৰথমতো ব্লগত দেখিছে আপোনালোকে, সপ্তাহত এবাৰ মই টাইলছ লোড কৰোঁ। এইবাৰ বহুত দিন লাগি গ'ল, বহুত দিন পিছত গৈ আছো টাইলছ লোড কৰিবলৈ। বা 15 দিনেই হৈ গ'ল। ৰাতি 9টামান বজাত ইয়াৰ পৰা ওলাম আমি গুৱাহাটীলৈ। চাওঁ কেতিয়ালৈকে গুৱাহাটীলৈ গৈ পাওঁ। তো এতিয়া ৰন্ধা বাঢ়ি কৰোঁ, দেখাই আছো আপোনালোকক। তো এতিয়া আমাৰ ৰান্ধি কমপ্লিট হৈ গ'ল। মাছ বনাইছো আৰু ভাত বনাইছো। এতিয়া আমি টাইম হৈ গ'ল ৰাতি 8:30 বাজি গ'ল। ইয়াৰ পৰা আমাৰ লোডিং পইণ্ট গুৱাহাটীলৈকে খাৰপেটীয়া আছো, জানে আপোনালোকে। খাৰপেটীয়াৰ পৰা আমাৰ লোডিং পইণ্ট গুৱাহাটীলৈকে লখৰাৰ পৰা লোড হ'ব। 120 কিলোমিটাৰ দূৰ আছে ইয়াৰ পৰা। তো ছিংগল ৰোড, টাইম লাগিব। খাৰপেটীয়াৰ পৰা বাইহাটালৈকে পুৰা ছিংগল ৰোডে, জানে আপোনালোকে। স্পীড ব্ৰেকাৰ বহুত আছে, তো টাইম বহুত লাগিব। 9টামান বজাত ইয়াৰ পৰা আমি ওলাই যামগৈ। চাওঁ কেতিয়ালৈকে গৈ পাওঁ। তো এতিয়া আমি ওলাই যাম বাৰু, চাই থাকক আপোনালোকক দেখাব। তাত গৈ পাই লৈ চাওঁ কেইটা বজাত। ফাইনেলি আমি আহি পাই গ'লো লোডিং পইণ্ট গুৱাহাটী। এতিয়া আহি পালোহি গুৱাহাটী। লখৰাত আছো, লখৰাৰ পৰা লোড হয় আমাৰ টাইলছ। এতিয়া টাইম হৈ আছে 10:30। 2 ঘণ্টামান লাগিছে। 2 ঘণ্টামানত আমি আহি পাই গৈছো। তাতে বনাইছিলো, খাম চাগে, খাই লৈ শুম। আকৌ চেৰি সময়ত উঠি 3টা 3:30 বজাত উঠি আকৌ ভাত খাই শুই যাম। ৰাতিপুৱা লেবাৰ আহে ইয়াত, 10টা বাজি যায় লেবাৰ আহোঁতে হওঁতে। দেখাব আপোনালোকক ৰাতিপুৱা। তো গুড মৰ্ণিং। তো ৰাতিপুৱা হৈ গ'ল। এতিয়া টাইম হৈ আছে ৰাতিপুৱা 10টা বাজিবই হ'ল। এতিয়া টোপনিৰ পৰা উঠিছো। তো এতিয়া লোডিং পইণ্টত লগাম বাৰু। 10টা বাজি গ'ল, লেবাৰ আহিছে, মাতিলে গোদামত লগাব ক'লে। লোডিং পইণ্টত লগাও, তাৰপিছত দেখাই আছো আপোনালোকক। প্ৰথমত লোডিং পইণ্টত লগাও, লেবাৰ আহিছে। 10টা বাজি গ'ল, এতিয়ালৈকে লোডিঙত লগোৱাই নাই। টাইম লাগি যাব, এনেও দিনটো লাগে লোড কৰিব। আজি দেৰি হ'ল। তো লোডিঙত লগাও, তাৰপিছত দেখাই আছো। তো গাড়ী আমাৰ লোডিঙত লগাই দিলো। বলক দেখাও আপোনালোকক কিমানখিনি লোড হ'ল। তো লোডটো বেছি হোৱা নাই, জাষ্ট লগালো লোডিঙত। তো বলক আপোনালোকক দেখাই আছো। তো ফাইনেলি দোস্ত গাড়ী আমাৰ লোডিঙত লগাই দিলো। দেখাই আছো আপোনালোকক কেনেকৈ লোড হৈ আছে। গাড়ী আমাৰ লোডিং হৈ আছে এইখিনিৰ পৰা গোদামত। গোদামৰ পৰা গাড়ী আমাৰ লোড হৈ থাকিব। এতিয়া আৰু ইয়াত আমাৰ কোনো কাম নাই, গাড়ী আমাৰ লোডিঙত লগাই দিলো, গাড়ী লোড হৈ থাকিব। গোদামৰ ভিতৰত বেক কৰি গাড়ী লগাই দিলো। এতিয়া 2টা গোদাম আছে সিহঁতৰ। এইটো গোদামৰ পৰা আধা লোড হ'ব আৰু এটা গোদামৰ পৰা আধা লোড হ'ব। এইটো গোদামত লোড হৈ গ'লে সেইটো গোদামত যাম। তো এতিয়া আমাৰ এটা গোদামত লোডিং কমপ্লিট হৈ গ'ল। এতিয়া আহিছোঁ আমি আৰু এটা গোদামত। 2টা গোদামৰ পৰা লোড হয়, এটাত কমপ্লিট হৈ গ'ল। এতিয়া আৰু এটাত আহিছোঁ, এইটোৰ পৰা লোড হ'লে আমাৰ গাড়ী ফুল লোড হৈ যাব। ফাইনেলি দোস্ত গাড়ী আমাৰ লোড হৈ গ'ল, আমি ওলাই গ'লো। এতিয়া টাইম হৈ আছে ৰাতি 9টা। গুৱাহাটীও 9 এণ্ট্ৰি খুলিছে। তো আজি আমাৰ গাড়ী লোড হৈছে গুৱাহাটী লখৰাৰ পৰা নগাঁৱৰ কাৰণে। তো আমি ওলাই গ'লো। 1টামান বজালৈকে আমি গৈ জেগা পাই যাম। তো আজি টি চাৰ্ট নাই, গেঞ্জি পিন্ধি আছোঁ। ইগন'ৰ কৰক এইটো, কাৰণ জানেই অসমত গৰম দিন আহি গ'ল। আৰু খাস কৰি আমাৰ গাড়ীৰ কাৰণে, গাড়ীত এনি টাইম গৰম হয়েই, যেহেতু ইঞ্জিন গৰম হৈ থাকে, সেইকাৰণে এইটো ইগন'ৰ কৰিব। আমাৰ গাড়ী লোড হৈ গ'ল, আমি ওলাই গ'লো। আমি এতিয়া লখৰা আছোঁ, ওলাইছোঁ। যোৰাবাট গৈ ৰখিম। দোস্ত আহি আমি আধা মানে নগাঁও পামেই আৰু 10-15 কিলোমিটাৰ বাকী আছে। তো মই বহি আছোঁ, গাড়ী আমি ৰানিঙতে আছে মোৰ। তো গাড়ী দিছোঁ মোৰ হেল্পাৰক চলাবলৈ, শংকৰক। চাওক ই গাড়ী চলাই আছে, চলাব জানে বাৰু। মোৰ লগত বহাই শিকাইছোঁ। এতিয়া অকলে তাক ষ্টাৰ্টিং দিছোঁ আৰু মোটামুটি চলাব জানে, কিন্তু ই নিজৰ ফালৰ পৰা চলাব কোচিছ নকৰে, শিকিব কোচিছ নকৰে। সেইকাৰণে মেইন ৰোডত গাড়ী নিদিওঁ। কিন্তু নগাঁৱৰ পৰা মৰিগাঁও ৰোড, চিধা ৰোড, ৰাতি হ'লে গাড়ী বেছি নচলে, সেইকাৰণে তাক দিছোঁ গাড়ী চলাবলৈ। গাড়ী সি চলাই আছে। চলাই থাকিলেও মই মানে ডিৰেকশ্যন দিয়ে থাকিব লাগিব, কাৰণ
ইমান ক্লিয়াৰ হোৱা নাই। স্পীড ব্ৰেকাৰকেইটা খালি অলপ চাই যাব, স্পীড ব্ৰেকাৰকেইটা অলপ এডভান্স ব্ৰেক মাৰি যাব বাছ। মই শংকৰ ড্ৰাইভাৰ হৈয়ে গ'ল। ফাইনেলি দোস্ত আমি সেই পাই গ'লো, ঘৰৰ সন্মুখত গাড়ী লগাই দিলোঁ। মই চলোৱা নাই, এইখিনি লোকে শংকৰে লৈ আহিছে। গাড়ী লগাই দিলে চাইডত, ঘৰৰ ফ্ৰণ্টত। এতিয়া আমি যাম ঘৰত। এতিয়া টাইম হৈ আছে লগভগ, দেখাই আছো আপোনালোকক, 12:30 বাজিছে। এতিয়া আমি ঘৰত যাম আৰু হোম ক'ত 1-2 ঘণ্টা ৰেষ্ট ল'ব লাগিব। চেহেৰি খাই তিনটাৰ পিছতে টোপনি যাম চাগে। 12:30 বাজিছেই, 1টাই বাজিব হ'ল। 1 ঘণ্টা ৰেষ্ট কৰি 3টামান বজাত খাই লৈ শুই যাম। ৰাতিপুৱা যাম আনলোডিং পইণ্টত। ইয়াৰ পৰা বেছি দূৰ নহয়, অলপ দূৰতে আনলোড হ'ব। নো এণ্ট্ৰি এৰিয়া নহয়। ৰাতিপুৱা আৰামছে 8টা বজাত উঠি 9টা-10টাত লেবাৰ আহে, গোদামত লগাম আনলোডিং পইণ্টত। দেখা হ'ব আপোনালোকৰ লগত ৰাতিপুৱা হৈ গ'ল। আমি আহি গ'লো গাড়ী আনলোডিং কৰিব যাবলৈ কাৰণে। এইটো গোদামৰ ভিতৰতে আমাৰ গাড়ী আনলোডিং হ'ব। গোদামৰ ভিতৰতে আমাৰ গাড়ী আনলোডিং হ'ব। ৰাতিপুৱা 9টা বাজি গ'ল, অলপ দেৰি হৈ গ'ল। লেবাৰ আহিব সময় হৈ গ'ল চাগে। গাড়ী এতিয়া লোডিঙত লগাও। তো এতিয়া আমি গাড়ী আনলোডিঙত লগাম। তো জানাই ইয়াত আনলোডিং লগোৱাৰ পিছত আমাৰ আৰু কোনো কাম নাই, বহুত দিনটো লাগি যায়, আবেলি লাগি যায় গাড়ী আনলোড হওঁতে। ইয়াত আনলোডিং লগাইছে, ঘৰত যামগে। বাকী যিমান কাম আছে কমপ্লিট কৰিম। আবেলিলৈকে খালী হ'লে পিছত আকৌ আহিম গাড়ী নিবলৈ কাৰণে। তো এইটো ভিডিঅ' ইয়াতে শেষ কৰি আছো। আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু লাইক এটা কৰিব খুব টান পায়। ভাল লাগিলে লাইক এটা কৰি দিব। বাই বাই।